নমস্কাৰ, আজি মই আপোনালোকলৈ অতি সোৱাদ লগা পিঠাৰ ৰেচিপি এটা লৈ আহিছোঁ। আপোনালোকে সহজে এই পিঠাটো বনাব পাৰিব। বহুত বেছি সোৱাদ লগা, যিকোনো সময়ত চাহৰ লগত এইদৰে বনাই খাব পাৰিব। আহকচোন ভিডিঅ'টোৰ মাজলৈ। পিঠাটোৰ কাৰণে মই ইয়াৰে 4টা কল লৈ ল'ম। কলকেইটা বেছি পকিছে, সেইকাৰণে ভাবিলোঁ আপোনালোকলৈ এটা নতুন ৰেচিপি লৈ যাওঁ। এয়া 4টা লৈছোঁ, বাকীখিনি মই থৈ দিম। এতিয়া মই ইয়াৰে মিক্সিৰ জাৰ এটাত এইদৰে অলপ সৰু সৰুকৈ এইদৰে কাটি ল'ম। এইদৰে আপোনালোকে সৰু সৰুকৈ এইদৰে কাটি ল'ব, তেতিয়া মিহি হ'ব মিক্সিত গুড়ি কৰোঁতে। এইদৰে মই কল 4টা সৰু সৰু টুকুৰা টুকুৰকৈ দি দিলোঁ। ইয়াত মই 2 চামুচ চেনি দিছোঁ। কলৰ মিঠা থাকে, আপোনালোকে যদি চেনি নাখায় নিদিলেও কথা নাই। ইয়াত 2টা ইলাচি দি দিছোঁ। এয়া মই এবাটি গাখীৰ লৈছোঁ, ইয়াৰে প্ৰথমতে মই আধা দি লৈছোঁ। আধা এইদৰে থৈ দিছোঁ। এইদৰে মই মিক্সিত গুড়ি কৰি ল'লোঁ। গেছত কেৰাহী এখন দি দিছোঁ। এয়া মই প্ৰথমতে যে গাখীৰখিনি লৈছিলোঁ আধা, গোটেইখিনি এইবাৰ দি দিছোঁ। গেছৰ ফ্লেমটো মিডিয়ামত ৰখাইছোঁ। এতিয়া গুড়ি কৰি থৈ দিয়া কলখিনি এইদৰে দি দিছোঁ। একেবাৰে মিহি হৈ যায়। আপোনালোকে গাখীৰটো বহুত বেছি নিদিব, এইদৰে আধা দি ল'ব, কমকৈ দি গুড়ি কৰিব। এতিয়া এইখিনি মই উতলাই ল'ম। গাখীৰখিনি মই আগতে গৰম কৰি থৈ দিয়া গাখীৰ ঠাণ্ডা কৰি দি দিছোঁ। এয়া দেখিছেনে উতলিব লৈছে। এতিয়া মই গেছৰ ফ্লেমটো ল' কৰি দিছোঁ। ইয়াত মই আধা চামুচ এয়া চফ গুটি দি দিম। থাকিলে দি দিব। খুব সোৱাদ লগা মালপোৱা আপোনালোকে ঘৰত সহজতে বনাব পাৰিব। গোটেইখিনি মই ভালদৰে মিলাই লৈছোঁ। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। এইদৰে ভালদৰে মিলাই ল'লোঁ। আপোনালোকে যদি চেনি নাখায়, ইয়াত চেনি দিব নালাগে। এতিয়া ইয়াতে এয়া মই এবাটি চুজি লৈছোঁ। এয়া চুজি বাটি দি দিছোঁ। গেছৰ ফ্লেমটো একেবাৰে ল' কৰি চুজিখিনি দি দিব। এইদৰে ভালদৰে মিলাই ল'ম। এইখিনি অলপ ডাঠ কৰি ল'ব লাগিব। জোখটো দেখাই দিম। এয়া দেখিছেনে ডাঠ হৈ আহিছে। আৰু যদি আপোনালোকে মিঠা খাব বিচাৰে, চেনি নিদিয়ে, ইয়াত মিহিকৈ কাটি গুড় এইখিনি সময়তে দি দিব পাৰে। মিহি মিহিকৈ কাটি দিব। এয়া দেখিছেনে ডাঠ হৈ আহিছে। এইদৰে কেৰাহীখন এৰি দি আহিছে। আৰু 1 মিনিটমান সময় এইদৰে লৰাই ল'লে হৈ যাব। এটা জোখ থাকে, সেই জোখটোত ৰখাব লাগিব। এইখিনি মোৰ হৈ গ'ল। এইখিনিতে ৰখাব লাগিব। এইখিনি ঠাণ্ডা হ'লে আৰু অলপ ডাঠ হ'ব। এয়া দেখিছেনে, এইটো জোখত আপোনালোকে ৰখাই দিব। এতিয়া মই গেছ অফ কৰি নমাই ল'ম। মই থাল এখনত নমাই ল'লোঁ। এইখিনি বহুত বেছি গৰম হৈ আছে, সেইকাৰণে অলপ হাতেৰে চুব পৰা ঠাণ্ডা কৰি ল'ম। খুব সহজতে আপোনালোকে এইদৰে বনাব পাৰিব। খুব সোৱাদ লগা হয়।
এইখিনি অলপ ঠাণ্ডা হৈছে। এতিয়া মই ইয়াতে এচামুচ জোখত ঘি দি দিছোঁ। এইদৰে ভালদৰে হাতেৰে মুঠি ল'ম। এইখিনি মই ভালদৰে এইদৰে মুঠি ল'লোঁ। এইদৰে ভালদৰে মুঠি ল'ব। এতিয়া মই ইয়াৰে পিঠা চেপ দি যাম। আপোনালোকে যিদৰে বনায় সেইদৰে বনাব পাৰে। এইদৰে মই প্ৰথমতে গোল কৰি লৈছোঁ, লৈ এইদৰে হেঁচি দিছোঁ। এয়া দেখিছেনে? হাতত অলপ ঘি লগাই ল'ব। এইদৰে মই গোটেই পিঠাকেইটা ৰেডি কৰিম। বেছি ডাঠো নকৰিব আৰু বেছি পাতলো কৰিব নালাগে। এইটো জোখতে ৰখাই দিব। এয়া দেখিছেনে? এইটো জোখত। প্ৰথমতে মই এইকেইটা এইদৰে ৰেডি কৰি ল'লোঁ। মই কেৰাহীত ৰিফাইন দিছোঁ। ৰিফাইনখিনি বহুত বেছি গৰম কৰি ল'ব নালাগে। গেছৰ ফ্লেমটো ল' টু মিডিয়ামত ৰখাইছোঁ। এতিয়া মই পিঠাকেইটা এইদৰে দি যাম। এইদৰে আপোনালোকে ধৰিব পাৰিছে নিশ্চয় দিওঁতে তেলটো কিমান জোখত আছে। দিয়ে লৰাই দিব নালাগে। এইদৰে ল' টু মিডিয়ামত আপোনালোকে 2 মিনিটমান সময় থৈ দিব। তেতিয়া মই এইদৰে লুটিয়াই দি দিম। আপোনালোকে যদি এই পিঠাটো খোৱা নাই, এবাৰ বনাই খাব, বহুত বেছি সোৱাদ লগা হয়। এয়া মোৰ প্ৰথম পিঠাকেইটা হৈ গ'ল। এয়া নমাই লৈছোঁ। এয়া দেখিছেনে? এতিয়া মই দ্বিতীয়বাৰো একেদৰে ভাজি লওঁ। এইদৰে ল' টু মিডিয়ামত 2 মিনিট সময় থৈ দিম। এইদৰে 2 মিনিট সময় থ'ব, থৈ লুটিয়াই দিব। মোৰ দ্বিতীয় পিঠাকেইটাও হৈ গ'ল। এইদৰে মই গোটেই পিঠাকেইটা ভাজি ৰেডি কৰি ল'ম। মোৰ পিঠা ৰেডি হৈ গ'ল। এইদৰে ভাজি ৰেডি কৰি ল'লোঁ। বহুত বেছি সোৱাদ লগা। আপোনালোকে এইদৰে বনাব। যিকোনো সময়ত ৰাতিপুৱা গধূলি চাহৰ লগত খাব পাৰিব। ল'ৰা ছোৱালীয়ে কল নাখালে এইদৰে আপোনালোকে বনাই দিব। বহুত বেছি সোৱাদ লগা হয়। এয়া দেখিছেনে? একেবাৰে চফ্ট। সকলোৱে খাব পাৰিব। এইদৰে আপোনালোকে বনাব, বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।